जोंनि जे गाहाय थांखि बे थांखिया जाबाय जोंनि रांखरबिलनिफ्राय क'क्राझारसिम थांनाय जे मोनसे आसाम माला पिडब्लिउडि रड दङ बे लामानि फारनैबो जोङो दिनैहाय दंफां गायगोन आरो बे दंफां गायनाय हाबाफारिखौ जोंनि एमसिएलए जबिदास फंबाया बिटिसिनि जोंनि अफिसारफोरजों रायज्लायनानै बिथाङा लादों आरो बेवहाय दिनै नोंथांमोनहा बयबो गोसो गुदुङै ओंखारबोनानै बाहागो लाफैदों। जों बयबो मिथिगौ एसे सिगां जोंहा गुवाहाटीनिफ्राय फैनाय सासे अफिसार बिथाङा बुंदों बिफां थायोबासो जोङो जिब जुनारा थांना थागोन आरो बिफाङा गैयाबा जिब जुनारा कोनोदिन थांनानै थानो हाया। बिफाङा जे अक्सिजेनखौ हगारो बारहावायाव बे अक्सिजेनखौ जानानैसो जोङो जिब जुनारफ्रा थांनानै थायो। बाराव थानाय गाज्रि गेसखौ कार्बन डाइ अक्साइड नानान धरननि जे गेस दं जायफोर गेसफ्रा जोंनि जिब जुनारफोरनि थाखाय गिथाव बाथाव फोजोबस्रांलु बेबायदि गिथाव बाथाव माखासे माने खहा खालामग्रा फोजोबस्रांलु गेसफोरखौ नैबे बिफां लाइफाङा बोनानै लायो आरो जों मानसिजों लोगोसे पृथिबीनि जेसेबां जिब जुनारफोर दङ बे जिब जुनारफोर थांनो थाखाय नांगौ जखानि जे अक्सिजेन बे अक्सिजेनखौ बिफांनिफ्राय जों मोननो हायो। दा बेखायनो बिफाङा जुदि गैया जायो बावहाय जिब जुनारा थांनानै थानो हाया। बिफाङा जेब्ला थांनानै थागोन गस गसनि बासिले জীব জন্তুয়ে বাঁচিব। জীব জন্তু জীয়াই থাকিবৰ কাৰণে অক্সিজেন গেছৰ যিটো প্ৰয়োজন আমি গছ গছনিৰ পৰাহে পাই আছো আৰু মানুহবিলাকৰ লগতে জীৱ জন্তুৱে যিটো এৰি দিয়া যিখিনি কাৰ্বন ডাই অক্সাইড গেছ আৰু লগতে এই ধৰণৰ বিষাক্ত গেছবিলাক আজি যে আমাৰ বায়ুমণ্ডলত আছে এইবিলাক আজি আমার গছ গছনিবিলাকে মানে এইবিলাকে ভাঙি পেলাই আমার জীৱ জন্তুক ৰক্ষা কৰি আছে। গতিকে জীৱ জন্তুই কেৱল মাত্ৰ নিজৰ খাদ্য বস্তু খোৱা পানী সেইবিলাক খাইহে পান কৰিহে আমি যাই আছো তেনেকা নহয়। আজি অক্সিজেন নহলে আমি এক ছেকেণ্ডত জীয়াই থাকিব নোৱাৰো। আপোনাসকলে নিজে জানে যেতিয়া ৰোগী এজনে হস্পিটেলত গৈ পেলাই ট্ৰিটমেণ্ট ল'ব লগা হয় সেই সময়ত অক্সিজেনৰ যেতিয়া অভাৱ হয় অক্সিজেন নথকাৰ কাৰণে মানুহজনৰ জীৱন পলাই যাব উপক্ৰম হয়। এই সময়ত আমাৰ ডক্টৰবিলাকে হস্পিটেলবিলাকে অক্সিজেন মাস্ক পিন্ধাই মানুহজনক বাহিৰৰ পৰা কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰাৰ ব্যৱস্থা কৰা হয়। এইটোৱেই প্ৰমাণ যে আমি অক্সিজেন অবিহনে জীয়াই থাকিব নোৱাৰো আৰু এই অক্সিজেনটো আজি আমি বিভিন্ন ধৰণৰ আমাৰ ফেক্টৰীবিলাকত বিভিন্ন ধৰণৰ আমাৰ মানে আৰ্টিফিচিয়েল যদিও আমি ক্ৰিয়েট কৰিছো উৎপাদন কৰিছো সেইটো আমাৰ কাৰণে পৰ্যাপ্ত নহয়। সেইটো দি আমি জীয়াই থাকিব নোৱাৰো। আমি জৰুৰীকালীন অৱস্থাত মানুহ এজনক বিপদৰ পৰা মানুহ এজনক বচাবৰ কাৰণেহে এইবিলাক ব্যৱহাৰ কৰো। কিন্তু এতিয়া আমি এই জগতত মানুহ হিচাপে জীৱ জন্তু হিচাপে জীয়াই থাকিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ যিখিনি অক্সিজেন গেছৰ প্ৰয়োজন আছে সেইটো আমি প্ৰকৃতিৰ পৰাই পাব লাগিব। এই প্ৰকৃতিৰ পৰাই আমি গছ গছনিৰ পৰাই পাব লাগিব। এতিয়া গছবিলাক যদি আমি ধ্বংস মানে কি কয় গছবিলাক যদি ধ্বংস হৈ যায় তেতিয়া ইয়াত অক্সিজেন উৎপাদনকাৰী এনেকুৱা ধৰণৰ মানে এইবিলাক ব্যৱস্থা যদি নাথাকে মানুহ জীয়াই থকা জীৱ জন্তু জীয়াই থকা কেতিয়াও সম্ভৱ নহয়। আজি যদি গছ ৰোপণৰ কাৰণে কাৰ্যসূচী লোৱা হ'ল অলপ আগত আমাৰ এমচিএলএ যোগৰাজ ডাঙৰীয়াই ইতিমধ্যে আপোনালোকক জনাইছে যোৱা 17 তাৰিখ মানে কি কয় আমাৰ এই কিহৰ মানে ধুমুহা অহাৰ কাৰণে যিটো নেকি এটা গছ গছনি বাঢ়ি গৈছিল বহুত ক্ষয়ক্ষতি হৈছিল যাৰ কাৰণে আমাৰ এইবিলাক ক্ষয়ক্ষতি হ'ল। সেইবিলাক আমি পূৰণ কৰিব লাগিব। আমি বেলেঞ্চত আনিব লাগিব। ভাৰসাম্য যিটো কোৱা হয় এই ক্ষতি হোৱা গছ গছনিবিলাক পূৰণ কৰিবৰ কাৰণে ভাৰসাম্যটো আমি বজাই ৰাখিবৰ কাৰণে আমাৰ ফালৰ পৰা এতিয়া আমি গছ ৰোপণ কৰিব লাগিব। অসম চৰকাৰৰ ফালৰ পৰা ভাৰত চৰকাৰৰ ফালৰ পৰা যোৱা 5 তাৰিখে গছ ৰোপণ গোটেই ভাৰতবৰ্ষৰ ভিতৰত
মানে এটা কি কয় মানে উৎসৱ পালন কৰা হয় যে গোটেই ভাৰতীয় নাগৰিকবিলাকে নিজৰ মাকৰ নামত এটা এটাকে হলেও গছ ৰোপণ কৰিবৰ কাৰণে এক পেৰ মাকে নাম পে প্ৰগ্ৰাম লোৱা মানে কি কয় যিটো প্ৰগ্ৰাম লোৱা হৈছিল মাকৰ নামত এটা গছ লগাই দিয়া এই আমি নিজৰ প্ৰত্যেকজনে এজনী মাকৰে সন্তান প্ৰত্যেকজন সন্তানে যদি এটা এটাকে গছ ৰোপণ কৰে আজি 140 কোটি ভাৰতীয় নাগৰিকবিলাকে যদি গছ ৰোপণ এদিনতে 140টা গছ ৰোপণ কৰে তেতিয়াহ'লে এই আমাৰ গোটেই ভাৰতবৰ্ষৰ সেউজীয়া এই সেউজীয়াটো আপোনালোকে দেখিবলৈ পাব কিন্তু অতি দুৰ্ভাগ্যজনক কথা হ'ল যে এই যিটো কোৱা হয় জনজাগৰণ আমি গণ আন্দোলন গছ ৰোপণ কৰাটো এটা গণ আন্দোলন ৰূপ দিবৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰে আজি বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা দি ৰূপায়ণ কৰিবৰ কাৰণে কাম কৰি আছে ইয়াত জনগণৰ যিটো ভাগিদাৰ জনগণৰ যিটো অংশীদাৰ জনগণৰ যিটো অংশগ্ৰহণ তেনেকুৱা ধৰণৰ হ'ব লাগিছিল এইবিলাক আজিলৈকে হৈ উঠা নাই ভাৰতীয় নাগৰিকবিলাকে আজি ইমানে সচেতনতাৰে গছ ৰোপণৰ কাৰণে যিখিনি নিজৰ দায়িত্ব কৰ্তব্য সেইখিনি পালন কৰি অংশগ্ৰহণ কৰাটো আমি দেখিবলৈ পোৱা নাই এইটো অধিক দুৰ্ভাগ্যজনক আজি সময় থাকোতে আমাৰ এই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গছ ৰোপণ কৰাৰ এই কাৰ্যসূচীটো লৈ পেলাই আমি আমাৰ যিটো ক্লাইমেট যিটো চেঞ্জ যিটো কোৱা হৈছে যে মানে जोंनियाव बोथोर सोलायनायनि जे मोनसे माबा जाबाय सारा पृथिबीयाव ग्लबेल वार्मिं जिथु माने सारा पृथिबीयाव जे गिलुफालु थानो हायै এই गरम बाथाय गरम थानो हायै एकदम ना लुनाय बायदि दहायथ' नोंथांमोना मिथिबायना फांखा फैनाय सिगां आलु लुनाय बायदि अबस्था जादोंमोन दा बे अबस्थाफ्रा मानो जादों जोंनि बिफां गैया लाइफां गैया बार माने बेबायदि अबस्था गरमा बारा जाबाय माने बोथोरा दानो मोजां दानो गाज्रि नोङो दैबाना ओरैबायदि फैसै मालाबा अखा थिगसे हानानै जे दैबाना फैबाय गिलुफालु माने लोमसावजोब्बाय खुरखाजोब्बाय गायग्रा हा बारि बिदि ধ্বংস जाजोब्बाय बानपानी এই गराखहनिया আজি যদি 10 বছর থাকিলে এজন নদীর কাষত दैमा सिङाव जुदि दंफां लाइफां गिदिर थायोमोन होमबा কোনো दैमाया बे दंफां लाइफांनि रोदाखौ सौसिनानै हाखौ खुरखानो हायैनि थाखाय दैमाया गावनि लामाजों बोहैलांबाय थागौमोन কিন্তু আজি 10 বছর নাই নদীর কাষত আমার প্রটেকশনের কোনো ব্যবস্থা প্রতিরোধের কোনো ব্যবস্থা আমার ফালৰ পৰাও আমি কৰিব নোৱাৰিলো আৰু প্ৰকৃতিৰ পৰাও যিটো ব্যৱস্থা ভগৱানে আমাক দিছিলে গছ গছনিৰ দ্বাৰাই সেইটো আমি যিহেতু ধ্বংস কৰি পেলালো যাৰ কাৰণে এতিয়া হঠাৎ আমাৰ বানপানী আহিলে এই অঞ্চলবিলাক মানে প্লাবিত হৈ যায় আৰু এই অঞ্চলৰ যিবিলাক আমাৰ খেতি মাটি নদীৰ পাৰত থকা দুয়োকাষে থকা মানুহবিলাকৰ আজি ধ্বংস হৈ যোৱা আমাৰ খেতি বৃদ্ধি ধ্বংস হৈ যোৱা এইবিলাক আমি দেখিবলৈ পাইছো আজি বেলেঞ্চত থকা নাই গোটেই বিশ্ব জলবায়ু যিটো কোৱা হয় আমাৰ যিটো বেলেঞ্চত থকা নাই মানে जेरैबायदि माबायाव थानांगौ कन्ट्रलाव थानांगौ बे जायाखै गुदुंबा गुदुं गुसुबा गुसु बारा बिदि जाबाय थादों बै अखा हानायफ्रा थिग गैला मालाबा আজি মানে সময়মতে আমাৰ মানে আইতাসকলৰ বা আটাসকলৰ আমলত পূৰ্বপুৰুষবিলাকৰ এই সময়ত জংঘল হাবি বহুত দিন আছিলে তাত মানে জীৱ জন্তু পৰিপূৰ্ণ আছিলে আৰু এই সময়ত মানুহবিলাকৰ সংখ্যা যথেষ্ট কম আছিলে যাৰ কাৰণে আমার জনসংখ্যা কম হাবি জঙ্গল বেশি এই সময়ত যার কারণে কি হয়েছে প্রকৃতির যেটা আমার মানে প্রভাব এই প্রভাবটো আমি জীয়াই থাকিব পৰাকৈ যেনেকুৱা ধৰণৰ এটা সুবিধা কৰি দিছিলে এইখিনি সুবিধাটো তেতিয়াৰ এই পূৰ্বপুৰুষৰ দিনত আমাৰ আটাসকলৰ আমলত আমি শুনিবলৈ পাইছিলো যে মানে जोंनि आबै आबौफोरनि दिनाव जेनेबा बिसोरनि आरोबाव মানে सिगांसिन जेनेरेसननि समाव मानसिफ्रा जनसंख्या गैया बैयावबो हाग्रा बांद्राव हाग्रा बिथुमारि हाग्रा नलबारि हाग्रा माने मोसाया सिगां फैयो मैदेरा माने गामियाव माने फैयो माबा माबि अनेक खोनायामोन जिब जुनार मै अमा मोसा लुखा जेरैबो माने सान हाबबाथाय ओंखारनो हाया ओरैबायदि हाग्रा बंग्रा बिदि दङमोन आरो बे समाव कुनु अखा बांखानि माने माबा गैयामोन बोथोरफ्रा कुनु माने बेथाल नङामोन दासो बोथोरफ्रा बेथाल जाबाय दा जोंथ' मा नुयो थांनाय बोसोराव अखा हायाखै मानो जोंनि गायनाय फुनाया बिराद लेट जागोन थांनाय बोसोराव
देग्लायथ' नै दाख्लै जों नुदों जोंहा फाल्गुन मासनि जोबसिनिफ्रायनो अखाया दासिमबो हागासिनो दं। देग्लाय आरो बेटिख्रमलाय थांनाय बोसोराव अखा गैया, खोथियाफ्रा लेट फोनो मोनदों, गायदोंब्लाबो हाग्रा बंग्रा जादों, बेफोरबायदि आरोखि। दा बेफोर मानो जादों? मालाबा हानाय मालाबा हायै आबाद, ससियेल इकनमिक एग्रिकालचारेल एक्टिभिटि, आबाद मावनाय बिथिङावबो गासैबो जिनिसाव एफेक्ट जाबाय। आबादा खालामदों, अखा गैया, आबादा खालामदों, नोङो माने बोथोरा मोजां नङा, एम्फौ एनला माने बेफोर गासैबो माने जालांजोबदों आबादखौ। मालाबा बिराद गुमा फैयो, मालाबा बिराद माने माबा फैयो, एम्फौ अरनाय जायो, मालाबा माने अखा गैयैनि रानज्रिंजोबो गायनाय फुनाया। ओरैनो मा मिथिगौ, हाग्रा बंग्रा गैयाबा दाउसिन दाउलायाबो नोंनि खाथियाव साफिनाय नङा। आरो दाउसिन दाउलाया जेब्ला गैया जागोन, होमबा मा जागोन? आबादखौ नस्थ' खालामग्रा जायफोर एम्फौ एनला आबादाव थायो, बेखौ दाउसिन दाउला नैबेफोरसो जानानै बै एम्फौ एनलाफोरखौ फोजोबस्रांनानै आबादखौ बासायो। दा जुदि जोंनियाव बेवहाय हाग्रा बंग्रा गैयिनि थाखाय माखासे जोंनि आबादाव सहाय खालामग्रा दाउसिन दाउलाफ्रा बै आबादखौ नस्थ' खालामनो फैनाय एम्फौफोरखौ जाग्रानो थायाबा आबादाबो खिन्थु मोजां जानाय नङा। नोंथांमोना मिथिगौ जे बेसर आबाद, बे बेसर आबादा फिथाइ थायनांगौ जायोबा बेनि थाखाय बेसर बिबाराव बिदै सोबनो बेरेनि दरकार दं। बेरे मिथिबाय, बेरेमा, बेरे कन्ट्रमा बायदिसिना जातनि बेरे, बे बेरेफ्रासो बेसर बारियाव बेसर बिबाराव बानानै बेवहाय मा खालामो? बेसरखौ हायना फोरोंनानै, बिसिनि गेजेराव हायना फोरोंनाय माने मा होनो पलिनाइजेसन ना मा होनो बेखौ? पलिनेसन, येस पलिनेसन माने हायना फोनांनाय होनना बुङो। बे बेरेफ्रासो बेसर बारियाव बायै मा खालामो? बेसरफोरखौ फिथाइ थायनायनि बे माबायाव हेफाजाब खालामो। जुदि बेरेफ्रा धंस जायो, हाग्रा गैयिनि थाखाय जोङो बाहा गैला, होमबा बेसरफोरनि आबादाव बिफाङा ग्रोम जायोबाबो खिन्थु फिथाइ थायनो रोङि जागोन। बेखायनो बे मोनसे जोंनि गासैबो मानब जिबन थांनानै थानायाव दिनै बिफां लाइफांहा बिराद सोमोन्दो जौगि दङ। खालि अक्सिजेन हगारनानै अक्सिजेनखौ लानांगौ जों थांनो बे नङा। अक्सिजेन बेमारिबो जोंनि आबादजों सोमोन्दो दं। आं दहाय होननाय बायदि आबादটো খেতি মানে খেতিটো নষ্ট করা যেবিলাক আমার পোক থাকে এই পোকবিলাক খাবৰ কাৰণে আমাৰ যিবিলাক পক্ষী আছে সেইবিলাক মানে এই পক্ষীবিলাকে আমাৰ ইয়াত জংঘল থাকিলেহে থাকিব। আৰু এই হাবি জংঘল যদি নাথাকে, পক্ষীবিলাকে নাথাকিব। আবাদটো খেতিটো নষ্ট কৰা এই পোকবিলাক খাবৰ কাৰণে এইবিলাক পক্ষী যদি নাথাকে, আপুনি কৰা আবাদটো ধ্বংস হৈ যাব।